বহুবাৰ দুনিয়াখন ঘূৰি আজি আহিছো তোৰ কাষ চাপি বাপু তোকেই বিচাৰি তোক চিনাৰ আগতে দেখিছো দুনিয়াখন তোক চিনাৰ পাছতো দেখিছো দুনিয়াখন তথাপি আহিছো আজি বাপু তোকেই বিচাৰি ক্লান্ত মানুহৰ শ্ৰান্ত মিছিল ক্ষোভ হাহাকাৰ বিদ্ৰোহ ৰক্তপাত অগ্নুৎপাত কুটাঘাত ভগৱানো ভাগ ভাগ আকাৰ নিৰাকাৰ কিম্ভূত কিমাকাৰ শত শত পুণ্যধাম মুখ্যধাম জন্মিছে ঈশ্বৰৰ দূত অবিৰাম জেল খাটিছে কত কত আশাৰাম তথাপি আহিছো আজি বাপু তোৰ কাষ চাপি আশা বিচাৰি আৰু তই নিশ্চুপ এটা ভীষণ কৌতুক দেখি শুনিও চুপ আরে কিমান বাৰ কাণ পাতিলে আপোনাৰ উপদেশ শুনা যাব স্যাৰ কিমান ৰক্তপাত হলে কান্দো নুশুনা যাব আপোনাৰ আৰু কিমান বসন্ত বাগৰিলে এই শিলৰ পুতলাত ঘুনে খাব আপোনাৰ দুৱাৰ খুলি দিলে আহি গল স্বাধীনতা খিৰিকীও খুলি গল দেশ ভাগ বাটোৱাৰা বহুতে কলে ইয়ে আজাদী ঝুঠা হে কোনোবাই কলে গান্ধী 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 তোৰ হাত ভৰি থলে বান্ধি আৰু তই নিশ্চুপ এতিয়াও পহৰাদাৰ হাতত লাঠি ৰিটায়াৰ্ড হেডমাষ্টাৰ ৭০ বছৰে সাপলুডু খেলি খেলি বহুত জখলা বগালে দেখে ৯৯ৰ ঘৰত দেশ কপে থৰ থৰ সন্মুখত মুখ মেলি ধৰ্ম বেপাৰী অজগৰ দল বদলে দালাল বদলে কিন্তু সালা পাৰ্ডন মাই লেংগুৱেজ বাপু কিন্তু সালা ধৰ্মান্ধৰ দল নবদলে সকলোতে 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 ধৰ্মৰ চাপ্পা ধৰ্মৰ ধাপ্পা আহাৰ বিহাৰ হাঁহি কান্দোন জীৱন মৰণ মনৰ বান্ধোন সকলোতে সকলোতে ধৰ্মৰ চাপ্পা ধৰ্মৰ ধাপ্পা আড্ডা মজলিছ কথা কৌতুক সকলোতে ধৰ্মৰ চাপ্পা ধৰ্মৰ ধাপ্পা আৰু ধৰ্মৰ এই গান গজল ঠুংৰি টপ্পা আৰে আমাৰ আশাৰ বাবেইতো প্ৰভাতী আকাশ লাল পৰি আহে পূবৰ দিশত আমাৰ প্ৰেমৰ বাবেইতো চৰাই মাতে জংগলত আৰু ইলেক্ট্ৰিকৰ তাৰত আৰে প্ৰেমত পৰিলে কোনো কাৰোবাৰ বাধা কিহৰ সিহঁতৰ আশাৰ ঘৰ আমাৰ সপোনৰো অগোচৰ আৰু এতিয়া বাপু ধৰ্মই হৈছে প্ৰেমতো বাধা ধৰ্মই হৈছে আশাতো বাধা আৰে প্ৰেম লৈ ধৰ্ম হৈছে ধৰ্ম লৈ প্ৰেম হৈছে আমাৰ আশাক ধৰ্মই থৈছে বান্ধি মিষ্টাৰ মোহন দাস কৰমচাঁদ গান্ধী মাফ কৰিবি বাপু সকলোতে 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 ধৰ্মৰ চাপ্পা ধৰ্মৰ ধাপ্পা মাত্ৰ ধৰ্মৰ এই গান গজল থুৰি টপ্পা বাপু কিহৰ পজ দি থিয় হৈ আছো এতিয়াও দাণ্ডি যাত্ৰা সল্ভ প্ৰব্লেম নিমখীয় সমস্যা নে নোয়াখালীৰ দাঙ্গা ৰক্তাৰক্তিৰ ৰক্তগংগা সাৱধানে বাঁহৰ সেতু পাৰ হৈছ সেই সময়ত নে যমুনা পাৰত সন্ধিয়া পৰত ক্ৰমাৎ অন্ধকাৰ হৈ অহা এতিয়াৰ এই দেশখনত খোজ দিছ অন্ধকাৰে 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 মানুহে তেজৰ কথাও কয় বাপু ৰক্তৰো হেনো আছে বেলেগ বক্তব্য ৰক্তৰো হেনো আছে বেলেগ বক্তব্য ঠিকেই এনে দুই জনপদ জানো যি ৭০ বছৰে অহৰনিশে অপেক্ষা কৰি থাকে তেজৰ ফাকু খেলিবলৈ এনে কিছু মিছিল জানো যি ৭০ বছৰে অবিৰাম ঘূৰি থাকে ইদলে সিদলক উলংগ কৰিবলৈ এনে কিছু জনসভা জানো য'ত ৭০ বছৰে বক্তৃতা চলিছে মাতো ৰক্ত গৰম কৰি ৰক্তাৰক্তি কৰাৰ বাবে আৰু বাপু এনে কিছু হাস্পাতাল জানো য'ত ১০০টা বাচ্চাই সোধে মোক তেজ দি বচাই তোলাজন কোন দেশৰ কোন জাতৰ কোন ধৰ্মৰ চিনাকি নিদি গুচি গ'ল কিয় মুখ ফুটাই ক বাপু মুখ ফুটাই ক বাপু সি সেই ধৰ্মৰ গৰ্ভস্থ ভ্ৰূণ এটাক যি ধৰ্মই পালন কৰে সি সেই ধৰ্মৰ গৰ্ভস্থ ভ্ৰূণ এটাক যি ধৰ্মই শাসন কৰে সি সেই ধৰ্মৰ গৰ্ভস্থ ভ্ৰূণ এটাক যি ধৰ্মই সাৰে ৰাখে আৰু কয় তেজৰ থাকে বেলেগ বক্তব্য সব যাব জাতি যাব মাটি যাব পূব যাব পশ্চিমও যাব সব হ'ব ভাগ ভাগ পূৰ্বলেণ্ড পশ্চিমলেণ্ড পূৰ্বস্থান পশ্চিমস্থান আৰু তোৰ সন্মুখত তাৰে লম্বা লিষ্টি লৈ পজ দি থিয় হ'ব এই বেহুদা মস্তান
দেৱালত ঘূৰি চাওঁ ঘূৰিয়ে কয় বছ কাইলৈ ভাল দিন আহিব কি আহিব মাফ কৰিবি বাপু কি আহিব আরে তুফানৰ হাৱা লাগি নদী পথে ঠিকনা হেৰাই ৰাজনীতিৰ হাৱা লাগি কবৰৰ শ্মশানত দৌৰে শ্মশানৰ গণকবৰত হেৰাই আৰু তই চুপচাপ বৰ্ষাত স্নান ধূলিত ম্লান শিৰত কাউৰীৰ বিষ্ঠা ভূমিকম্পটো কম্পমান তথাপি নিজৰ জাগা এৰা নাই চাব্বাছ ছাৰ ৰিটায়াৰ্ড হেডমাষ্টাৰ এবার লাঠিডাল দাং বাপু মূর্ত ঘোরা সিফালে ধর্ষণ ইফালে লুঠরাজ খোঁজা তাকে দে বাপু লাঠিডাল দাং উপরত কাউরি হগুন কোড়াল কোনা নাই চা 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 চা